হেল্ল' ব্ৰান স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো যাই আছোঁ সূৰ্য থিয়েটাৰ। তো এফালে আমাৰ নিখিল ভাই আছে, এইটো ৰাজু আছে। ৰাজে কি লাজ কৰিছা নেকি? এফালে নিখিল ভাইৰ ঘৰ। তো এখনি ৰাউলি বুলি কয় ন, ৰাউৰি। তো যাই আছোঁ সূৰ্যলৈকে। তো বাইক চাইক যদি ল'ব পাৰোঁ ল'ম, যদি ল'ব নোৱাৰোঁ আৰু নলওঁ। তো বাইকটো চাই আছে থিয়েটাৰ গন্ধে গেছি। তো যাই আছোঁ সূৰ্যলৈ যাই থাকোঁ। গাইছ এটা কথা মন কৰিলোঁ, মানে আপোনালোকক দেখাবও বেয়া লাগছি। তো গাইছ মানে কি ক'ম আৰু, এই বিশাল পথাৰখনত তো একটো পানী নাই, মানে মানুহে খেতি কৰিব পৰা নাই। তো কি ক'ম আৰু, এফালে মুঠি আছে বাদ দিয়কচোন, সেইটো কথা বেলেগ কথা। এফালে চাব নালাগে। তো এফালে দেখছি না অলপমান পানীও নাই, মানে কি ক'ব আৰু। মানে আপোনালোকক আশীৰ্বাদ কৰক যে খেতিয়কখিনিৰ মুখত হাঁহি এটা বিৰিঙাবা। তো দেখা নাই অলপ একটোপো এটা পানী নাই, এই গৰু চৰি আছে পথাৰত। তো বেয়া লাগিল এনেকৈ দেখা পায়। তো মানে এক টুকুৰা মাটিতো খেতি হোৱা নাই এখনিহঁতৰ। ইমান ডাঙৰ পথাৰ চাওকচোন, এই দূৰ দূৰণিলৈকে পথাৰে পথাৰ, একটো পানীও নাই। মানে বিলৰ পথাৰ তো মানে বিলৰ পথাৰ, এই সেইফালে এটা পুখুৰী আছে, একটো পানীও নাই। বিলৰ পথাৰতনো কিমান পানী থাকে জানেই আপোনালোকে। তো একটো পানীও নাই, ক'তো খেতিয়ে কৰিব পৰা নাই। তো বেয়া লাগে এনেকৈ। এনেকৈ আহি পালোঁ সূৰ্যৰ আখৰা গৃহ। তো বাইক ল'ব চেষ্টা কৰিম যদিহে পাৰোঁ আৰু সম্ভৱ হয়। তো চাই থাকক। এইফালে আছে দাদা। তো দাদা মোৰ নতুন চেনেল কিবা এটা এই নতুন চেনেললৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। মানুহৰ মনৰ খবৰলৈ ওলাই আহিছে, গতিকে এই চেনেলটোৰ জৰিয়তে মই এটা কথাই কওঁ, থিয়েটাৰ সূৰ্যই আগৰ বিগত বছৰবিলাকৰ দৰে বিশুদ্ধ নাটক আপোনালোকৰ মাজলৈ লৈ যাব। আৰু আপোনালোকক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ ৰাইজক, যে লাখ 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 ৰিলচ বনাই আমাক যি উল্লাসিত কৰিলে, আমাক যি মনোবল দিলে, তাৰ কাৰণে সকলো ৰাইজৰ ওচৰত মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 3খন নাটক লৈ এবাৰ যাম। মোৰ চকুলোৰ একাপ চাহ, এটা ব্যতিক্ৰমী নাম, মস্তপুৰুষ, আৰু এখন হ'ল মৃত্যুৰ আবেদন। আহিব সকলোৱে। আৰু মই সকলোকে প্ৰাৰ্থনা জনাওঁ, মই অনুৰোধ কৰিছোঁ যে চেনেলটো সকলোৱে নিজৰ বাবে আঁকোৱালি লয়। তাৰে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ দাদা। তো এফালে আছে অভিজিত ভট্টাচাৰ্য ছাৰ। তো বাইক ল'ব অলপ চেষ্টা কৰিম, মই নুসুধোঁ, মোৰ ইমান সাহস নাই। তো চেষ্টা কৰি আছোঁ। আজি মোৰ ভাগ্যখন খুবেই বেছি ভাল। মানে আমি নাটকবোৰ চাই থাকোঁ, কিন্তু নাটক যোনে লেখে, মানে ইমান ভাবি ভাবি এখন নাটক লিখে, তো তেনেকুৱা মানুহ এজনক লগ পাইছোঁ। মানে মোৰ লগত আছে অভিজিত ভট্টাচাৰ্য ছাৰ। বাকী ছাৰ কেনেকুৱা লাগি আছে এইটো? ভাল, এতিয়া ব্যস্ততাৰ সময়, নাট্য দলতে আখৰা চলি আছে, মাটি আখৰা চলি আছে সন্ধিয়া দলতে। আৰু লাহে লাহে আমি মঞ্চলৈকো যাম। আজি থিয়েটাৰ সূৰ্যত আহিছোঁ, আৰু সেনেকৈ প্ৰতিটো নাট্য দলে আখৰা চলি আছে। বাকী এইবাৰ থিয়েটাৰ সূৰ্যৰ এখন বিশেষ নাটক, মানে মোৰ চকুলোৰ একাপ চাহ, তাতে এটা সুন্দৰ গীত। তো তাৰ ওপৰত আমি কি ক'ব বিচাৰিম? গীতটো খুব অপাৰ জনপ্ৰিয়তা লাভ কৰা বুলি ক'ব লাগিব। অপাৰ জনপ্ৰিয়তা, আৰু অসমৰ সংগীত জগতৰ যেতিয়া এটা অন্যতম জনপ্ৰিয় গীত হিচাপে থাকি যাব। গীতটো যেতিয়া মই লিখোঁ, মই আৰু অজয় যেতিয়া লিখিছিলোঁ গানটো, তেতিয়া মোৰ অনুভৱ হৈছে যে গানটো কিন্তু খুব চলিব। তাৰপিছত যেতিয়া গানটো সুৰ কৰি দিয়া হ'ল, তাৰপিছত জুবিনে যেতিয়া গালে, পাপৰিয়ে গালে, তাৰপিছত গানটো এটা সৰ্বাংগ সুন্দৰ গান হৈ উঠিল। তেতিয়া আমি এটা বিশ্বাস এটা আমাৰ মনত আছিল যে গানটো খুব মানে সমাদৰ পাব মানুহৰ পৰা। কিন্তু ইমান বেছি চলিব বুলি আশা কৰা নাছিলোঁ, ইমান বেছি মানে জনপ্ৰিয় হ'ব বুলি ভবা নাছিলোঁ। নিঃসন্দেহে এনেকুৱা এটা গান যেতিয়া জনপ্ৰিয় হয়, সেই জনপ্ৰিয়তাই এখন নাটকৰ জনপ্ৰিয়তাত যথেষ্ট অৰিহণা যোগায়। এইফালৰ পৰা মোৰ চকুলৈ একাপ চাহ, নাটখন যেন দৰ্শকৰ মনত এটা খোজ বেছিকৈ আগবাঢ়ি গ'ল এই গানটোৰ জৰিয়তে। বাকী ছাৰলৈ শুভেচ্ছা থাকিল। প্ৰতি বছৰ সুন্দৰ সুন্দৰ নাটক আপুনি আমাক উপভোগ কৰায়। তো ধন্যবাদ থাকিল বহুত বেছি এইখিনি টাইম দিয়াৰ বাবে। আৰু এইফালে থিয়েটাৰ সূৰ্যত আহি আমাৰ মামাদিক লগ পালোঁ। মানে মামাদি কিয় হ'ল কওক আপুনি? মানে আমি মামা বুলি মাতো, যদিও আমাৰ দাদা হয়, দীপাংকৰ দা। মানে থিয়েটাৰ বুলি ক'লে একদম মেইন জেগা হৈছে নলবাৰী। বৰদৈচিলাত থাকিলোঁ 3 বছৰ, আৰু আৰু প্ৰথম বছৰ আহিয়ে সিহঁতি মাতিলেহি মামা বুলি, গতিকে এইকেইটা হয়তো ভাগিল। গতিকে খুব ভাল লাগিছে আকৌ লগ পাই। এইবাৰ সূৰ্য থিয়েটাৰ 3খন সুন্দৰ নাটক, এখন সম্পূৰ্ণ হৈছে মিউজিক প্ৰগ্ৰাম। আজি এখন আহিছে, এইখন বিয়া ভাল হ'ব। মৃত্যুৰ আবেদন নামটোৱে খুব চৰ্চাত আহিছে, আৰু এখন আছে নষ্টপুৰ। গতিকে আশা কৰিছোঁ 3খন নাটক একদম জবৰদস্ত হ'ব, আৰু ৰাইজে একদম আদৰি ল'ব। বাকী কি ক'ব বিচাৰিব এইবাৰ? মানে 3খন সুন্দৰ নাটক, মোৰ চকুলোৰ একাপ চাহ, মানে চকুলোৰ চাহ, আৰু এইফালে নষ্টপুৰুষ, আৰু আনফালে আজি যিখন হ'ব মৃত্যুৰ আবেদন, মানে মৃত্যুৰ বাবে আবেদন। কি ক'ব বিচাৰিব? এতিয়া নষ্টপুৰুষ আৰু মৃত্যুৰ আবেদনৰ কথা ক'ব পৰা হোৱা নাই, কাৰণ মৃত্যুৰ আবেদন আজি নাট খুলিব, আৰু নষ্টপুৰুষ আহিবলৈ বাকী আছে। বাকী মোৰ চকুৰ একাপ চাহ, মানে মৃদু হোৱা কথা কি ক'ম,
তেখেতৰ নাটক চাই আহিছোঁ, এবাৰ তেখেতক লগ পাইছোঁ আৰু ৰিহাৰ্চলত তেখেতক চাই বুজি পাইছোঁ তেখেতক কিয় মানুহে মৃদুল ভূঞা ট্ৰেজেডি কিং বুলি কয়। মানে এনেকুৱা কিছুমান চিন আছে দৰ্শকে কান্দিবলৈ মানে একদম বাধ্য হৈ যাব। আমাৰে মানে ৰিহাৰ্চল চাই থাকোঁতে অলপ চকু থুলথুলীয়া হৈ যায় মানে, বুজি পাইছানে? গতিকে সাংঘাতিক ধৰণৰ এখন নাটক হ'ব, তেখেতৰ জীৱনৰ এখন শ্ৰেষ্ঠ নাটক। বাকী লগ পাই ভাল লাগিল দীপাংকৰ দাস। এইবাৰ সূৰ্যৰ মঞ্চত 3 বছৰ বৰদৈচিলাত দেখিলোঁ, এইবাৰ অকণমান বেলেগ মানে সূৰ্যত। তো শুভেচ্ছা থাকিল আমাৰ মামাদিলৈ, আমাৰ সকলোৰে মৰমৰ মামাদি, মানে গোটেই নলবাৰীখনৰ এতিয়া মেক্সিমাম ল'ৰা ছোৱালী মামাদি বুলি জানে। তো শুভেচ্ছা থাকিল। ধন্যবাদ। তো ধন্যবাদ মামা। ঠিক আছে। তো এনেকৈ বাইক চাইড লৈ ওলাই আহিলোঁ, মানে কি ল'ব পাৰিছোঁ নাজানো, অলপ ভয় ভয়ো লাগে। মানে মেইন এক্টৰকেইটাই আছে না, আৰু অভিজিত ছাৰ তাতে, আৰু যাৰ নাটকৰ আঁৰত দেখে পাওঁ, মানে ষ্টেজৰ আঁৰত, মানে যোনে লেখে, মানে ডাইৰেক্টৰ কৰে। তো সেইজনৰ পৰা অলপ বাইক লগত তেনেকুৱা। তো যি পাৰিছোঁ দেখাইছোঁ, তো যি নোৱাৰিছোঁ আৰু উপায় নাই। মোৰ ইমান সাহসো হোৱা নাই, মানে নতুনকৈ যিহেতুকে আপোনালোকে ছাপোৰ্ট কৰক, তেতিয়া সাহস হ'ব। তো এৰিছোঁ এতিয়ালৈকে। এনেকৈ সূৰ্যৰ পৰা আহিলোঁ, তো বহুত ভাল লাগিল সূৰ্যত যাই। তো মৃদুল ভূঞা দাইও মানে বহুত মৰম দিছে, মানে আগুৱাই যাবলৈ শুভাকাংক্ষীক দিছে। তো বহুতেই ভাল লাগিল সূৰ্যৰ পৰা। এতিয়া আমি ঘৰত যাই আছোঁ, এয়া ৰাজে গাড়ী চলাই আছে, মই পিছফালে বহি আছোঁ। ব্লগ বনাব লাগিব ন, আপোনালোকক দেখাব লাগিব। তো এনেকৈ মৰম স্নেহে দি যাব বুলি আশা কৰিলোঁ। তো আপোনালোকে ছাবস্ক্ৰাইবটো প্লিজ কৰি দিয়ক, তেতিয়াহে মই প্ৰত্যেকটো ভিডিঅ'তে কম, তেতিয়াহে মই মানে কি আৰু ভিডিঅ' বনাব উৎসাহ পাম। তো আপোনালোকৰ মৰম আশীৰ্বাদত বহুত ভাল লাগিল। আৰু যোৱা ভিডিঅ'টোত মানে গামোচাখন পোৱাই মানে বহুতেই বেছি ভাল লাগিল। তো আজিলৈ এৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত।